খৰখোজেৰে নিৰলা ঘৰ অভিমুখী হৈ গৈ আছে। সন্ধিয়া হ'বৰে হ'ল, বতৰো ভাল নহয়। ল'ৰা ছোৱালী দুটা ঘৰত অকলে আছে। ভয় কৰিব তাই যোৱা দেৰি হ'লে। নিৰলা এজনী 28-29 বছৰীয়া বিধৱা মহিলা। ঘৰত ল'ৰা ছোৱালীৰ কেইটাৰ বাহিৰে তাই আৰু কোনো নাই। 8 বছৰীয়া ল'ৰা অনিল আৰু 4 বছৰীয়া কণমানি গুঞ্জনা। গুঞ্জনাৰ 1 বছৰ নহওঁতেই দেউতাক গোলাপৰ জণ্ডিছ হৈ মৃত্যু হৈছিল। তাৰ পাছৰ পৰাই নিৰলাই আনৰ ঘৰত ধান চাউল জাৰি বাচন বৰ্তন ধুই কোনোমতে ঘৰখন চলাই আছে। ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চালে তাই বেয়াই লাগে। আজিলৈ ভাল বস্তু এটাও খুৱাব পৰা নাই। সেইদিনা মৌজাদাৰৰ ঘৰত কাম কৰিবলৈ যাওঁতে অনিল স্কুল যোৱাৰ বাবে গুঞ্জনাক লগতে লৈ গৈছিল। মৌজাদাৰৰ সৰুজনী ছোৱালী গুঞ্জনাৰ বয়সৰেই। তাইক কিবা খাই থকা দেখি গুঞ্জনাকো লগা হ'ল। মৌজাদাৰৰ পত্নীয়ে কম কথা শুনালেনে তাইক? ভিকহু, খাব নোপোৱা জাত আৰু কত যে কি। এবাৰ হ'লেও মানুহজনীয়ে নাভাবিলে যে গুঞ্জনা তেওঁলোকৰ ছোৱালীজনীৰ সমবয়সীয়া। ইমান নিষ্ঠুৰনে মানুহ। সেইদিনাৰ পিছত আৰু কোনোদিনেই নিৰলাই তাইক লগত লৈ মানুহৰ ঘৰলৈ কাম কৰিবলৈ নাযায়। দুখীয়াৰ দুখ কোনো কালে নুগুচে। তাৰ উদাহৰণ হয়তো নিৰলা নিজেই। আজি মৌজাদাৰৰ ভনী জোঁৱাইটোৱে যিহে কাণ্ড কৰিলে। মানুহ ইমান নীচ হ'ব পাৰেনে? আজি 4 দিনেই হ'ল সি অহাৰ পাছৰ পৰাই নিৰলাই মন কৰিছে তাৰ দৃষ্টি কেৱল নিৰলাৰ দেহৰ ওপৰত। চকুৰ চাৱনিয়ে বেয়া তাৰ। তাই যিফালে যায় সেইফালে সিও যায়। কিবা বিচৰা চলেৰে নতুবা কিবা সোধাৰ চলেৰে। নিৰলা অস্থিৰ হৈ পৰিছে। কেনেবাকৈ তাই এৰাই চলিব চেষ্টা কৰিছে। কামত নাহিলেও নহয়। কাম নকৰিলে খাব কি? নিজৰ কথা নাভাবি ল'ৰা ছোৱালীৰ কেইটাৰ মুখলৈ চাই তাক সহ্য কৰি আছিল। কিন্তু আজি সি তাৰ সীমা অতিক্ৰম কৰিলে। মৌজাদাৰৰ পত্নীৰ সৈতে বজাৰলৈ গ'ল। কিবা বোলে ভাগিনীয়েকৰ বিয়া, নতুন কাপোৰ দুযোৰমান ল'বলৈ। যোৱাৰ সময়ত নিৰলাক কৈ গ'ল কাম বনখিনি ভালদৰে কৰি যাবলৈ। কোনো নথকাৰ সুযোগ লৈ পাল মাৰি নাযায় যাতে। সিহঁত বজাৰলৈ যোৱাৰ আগত তাই পইচাৰ কথা কৈছিল। তাই ঘৰত খাবলৈ ববলৈ সুতকণ এটাও নাই। ঘৰত কণমানিজনী অকলে আছে। ল'ৰাটোৱে যেনিবা স্কুলত দুপৰীয়া ভাত দিয়ে, সেয়াই খাই যাব। কণমানিজনী ভোকত আছে। ৰাতিপুৱাই ৰাতিৰ ঠাণ্ডা ভাত কেইটামান আছিল, সেইকেইটাকে নিমখ অকণমান দি পানী বাকি খুৱাই আহিছে। মাংস খাবলৈ বৰ হেঁপাহ ছোৱালীজনীৰ। ক'ৰ পৰা মাংস আনে এতিয়া তাই? যোৱা ভাগতে তাই কমলৰ দোকানৰ পৰা ঘৰৰ বজাৰ কেইটা লৈ যাব, লগতে চয়াবিন কেইটামানো। মাংস বুলি তাকেই ৰান্ধি দিব। সেই বুলিয়ে পইচাৰ কথা কৈছিল। পিছে নিৰলাৰ কথা শুনি মৌজাদাৰৰ পত্নীয়ে যিহে মুখ কৰিলে, যেন তাই নিজৰ প্ৰাপ্যৰ পইচা নহয় ভিক্ষাহে বিচাৰিছে। ভেকাহি মাৰি ক'লে, বজাৰৰ পৰা অহাৰ পাছত মৌজাদাৰে পইচা ঘৰতে দি আহিব। এফালে যোৱাৰ সময়ত এনেকৈ বাধা নিদিবি, কৈ ওলাই গ'ল। নিৰলা আচৰিত হ'ল। এনেনো কি কথা ক'লে যে বাধা বিঘিনি আহে। তাই সন্তানৰ পেটৰ ভোকতকৈ তেওঁলোকৰ বজাৰখন বেছি জৰুৰী। হওক, ধনী মানুহৰ কথা। তেওঁলোকৰ পেট ভৰি আছে যিহেতু আনৰ পেটৰ তাড়না কি বুজিব। দুখ মনেৰে তাই কাম বনবোৰ কৰি ল'লে। এটা সময়ত কোনো নথকাৰ চেক বুজি মৌজাদাৰৰ ভনী জোঁৱাইকে খাবতি ধৰিলে আৰু বেয়া কাম কৰিব বিচাৰিলে। অপ্ৰাণ চেষ্টা কৰিও তাই তাৰ বাহু বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰিলে। তেনেতে মৌজাদাৰ আৰু তেওঁৰ পত্নী ওলালহি। নিৰলাই সকলো কথা খোলাখুলিকৈ ক'লে। আনফালে ৰতনক কথাবোৰ সঁচানে বুলি সোধাত সি এক বেলেগ কাহিনীহে শুনালে। সি কোৱা মতে নিৰলাহে তাৰ ওপৰত বেয়া চকু আছিল। আজি যি হ'ল সকলো তাইহে কৰিছিল। আনকি তাই তাৰ পৰা পইচাও বিচাৰি আছিল। কিন্তু সি তাইৰ কোনো কথাই নামানিলে। মৌজাদাৰৰ খং উঠিল। এৰি ইমান সাহস বুলি কৈ তাইক ঘৰৰ পৰা উলিয়াই খেদিলে। তাই এইবোৰ মিছা কথা বুলি চিঞৰি থাকিল, কিন্তু মৌজাদাৰ আৰু পত্নীৰ গা নলৰিল। অহা বাটতে কমলৰ দোকানত সোমাইছিল বাকী বিচাৰি, কিন্তু সিও বাকী দিবলৈ মানা কৰিলে। এই কমলৰ দেউতাকৰ অসুখ হওঁতে গোলাপে দিনে নিশাই টোপনি ক্ষতি কৰি কমলৰ দেউতাকৰ লগত চিভিল আহিছিল আৰু আজি এই কমলেই
তাই ল'ৰা ছোৱালীৰ কেইটাৰ বাবে কেইটামান টকা বাকী নিদিয়ে। মানৱতাতকৈ টকাৰ ওজন হয়তো বহু বেছি। ঘৰ পাই নিৰলাই দেখিলে কণমানি গুঞ্জনা টোপনি গ'ল। ল'ৰাটো কাষৰ টেবুলখনতে বহি পঢ়ি আছে। মাকক দেখি সি মিচিকে হাঁহি মাৰি আহিল। মা বুলি সুধি হাতলৈ চালে। মাকৰ শালি হাতখন দেখি তাৰ মুখৰ সেই মৰম লগা হাঁহিটো পলকতে নাইকিয়া হৈ গ'ল। এই কথা নিৰলাই মন কৰিলে। কণমানি গুঞ্জনাৰ কথা সুধিলে তাই। ভনীয়েকে ভোকতে কান্দি আছিল। কাষৰ কণলতা আইতাই ৰুটি এখন দিলে খাবলৈ। সেইখন খাই তাই টোপনি গ'ল বুলি কোৱাত নিৰলাই অকণমান সন্তুষ্টিৰ নিশ্বাস ল'লে। যিয়ে নহওক কিবা এটাতো খাই শুইছে ছোৱালীজনীয়ে। কিন্তু ল'ৰাটোৱে এতিয়া কি খাব? কথাষাৰ ভাবিয়ে তাই হিয়াখন দুফাল হোৱা দি হ'ল। কিমান কষ্টকৰ নিজৰ সন্তানক এনেকৈ ভোকত দেখাটো হয়তো কোনেও নুবুজিব। তাইৰ অৱস্থাটো হয়তো অনিলে বুজিলে আৰু মাকক ক'লে যে তাৰ একেবাৰে ভোক নাই। স্কুলত খোৱা ভাতকেইটাই হজম হোৱা নাই। এতিয়া আকৌ কোনটো পেটত খাব বুলি কয়। পানী এগিলাচ খাই সিও শুই পৰিল। নিৰলাই এইবোৰ দেখি চকু পানী ৰখাব নোৱাৰিলে। ইমান সময়ে বুকুত বেদনাৰ যি জোৱাৰ শান্ত হৈ আছিল, এইবাৰ বান্ধ ভাঙি পৰিল আৰু তাই কান্দিছে নিজৰ অসহায় অৱস্থাটোক লৈ। গোলাপ থাকোঁতে কোনো বস্তুৰে অভাৱ হোৱা নাছিল। খেতি পথাৰ কৰিয়ে সুখে সন্তোষে আছিল সিহঁত। ক'ৰ পৰা জানো কালৰূপী জণ্ডিছ বেমাৰটোৱে পালে আৰু পলকতে তাইৰ সকলো শেষ। ৰঙা কপাল উকা হৈ গ'ল। ল'ৰা ছোৱালীকেইটা নিথৰুৱা হ'ল। আজি এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিছে সিহঁতে। সঁচাকৈ সময় বৰ নিষ্ঠুৰ। এনেকৈয়ে ভাবি ভাবি নিৰলায়ো ল'ৰা ছোৱালীকেইটাক সাবটি শুই পৰিল।